Hi friends, পোহা কাই আসামিজ কমেডি ভিডিঅ' আজি আমি আপোনালোকক দেখুৱাম দৰং জিলাত প্ৰচলিত দৌল উৎসৱ। আজি আমি কমেডি ভিডিঅ' নবনাওঁ, আজি আপোনাক দেখাম দৰঙত যি প্ৰচলিত দৌল উৎসৱ। সেই দৌল উৎসৱ আজি আমি আৰম্ভ কৰিম আৰু লগতে এই যি চ'তৰ দুমাহীৰ দিনা যি মাৰৈ পূজা হয় সেই বিষয়ে অসমৰ শ্ৰোতাসকলক বা দৰ্শকসকলক আমি কিছু কথা অৱগত কৰিম। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি পোহাকাই চেনেলৰ জৰিয়তে মঙলত যি প্ৰচলিত দেউল উৎসৱ, এই উৎসৱটো গোটেই মাহ জুৰি হয়। তাকে আমি এতিয়া দেউল চাবলৈ বুলি আহি আছোঁ। মোৰ লগত দুজন বন্ধু আছে। এয়া হয় শংকৰ কলিতা আৰু লগত এজন উদ্ধৱ কলিতা, আমাৰ একে গাঁৱৰে হয়। আমি ঠিক আহি এই আগত এইটো মন্দিৰ দেখিছে, বুঢ়া গোঁসাই ঘৰ হয়। এই মন্দিৰটোতে সেই দৌল উৎসৱটো আৰম্ভ হৈ আছে। এয়া মোৰ বন্ধু দুজন কিছু আগবাঢ়িলে, নিশ্চয় আপোনালোকে দেখিছে কিমান মানুহৰ জনসমাৱেশ হৈছে। এই সমগ্ৰ পৰিৱেশটো আপোনালোকক দেখুৱাইছোঁ। দৰঙৰ যি দৌল উৎসৱ, একেলগে মাৰৈ পূজাও হৈ আছে। আপোনালোকক সমগ্ৰ পৰিৱেশ দেখুৱাইছোঁ। এয়া বস্তুবিলাক বহুত দাম আছে। অৱশেষত এয়া শিৱ বন্ধনত তেওঁলোকে এই যি স্তুতি তেওঁলোকে সামৰণি মাৰিব। শিৱ বন্ধনৰ ওপৰত তেওঁলোকে জুৰিছে। পূজাৰ যেতিয়া শেষ পূজা পাই যায় তেতিয়া এটা এনেকুৱা স্তুতিমূলক গীত গায়, তেওঁলোকে পূজাটো সমাপ্ত কৰে। মই দৰ্শকবিলাক দেখুৱাইছোঁ, আপোনালোকে নিশ্চয় গম পাব। কিছু অংশত দৰ্শক ইতিমধ্যে উঠি গৈছে। কিছু সংখ্যক ব্যক্তি ব্যৱসায় প্ৰতিষ্ঠানৰ লগত জড়িত আৰু কিছু সংখ্যক ব্যক্তি তেওঁলোকে কিছু সামগ্ৰী কিনে ব্যস্ত আছে। নিশ্চয় গম পাইছে এখন বন্তি জ্বলি আছে। মই যিমান পাৰোঁ জুম কৰি দেখুৱাবলৈ বিচাৰিছোঁ। দেশত এই বন্তিখনক সৰুগত কৰিয়ে তেওঁলোকে ওজৰাবালি পৰিৱেশন কৰি আছে। যিহেতু আজি মাৰৈ পূজা, যোৱাবাৰ কৰোণা ভাইৰাছৰ কাৰণে এই অনুষ্ঠানটি বন্ধ আছিলে। অসমৰ লোক সংস্কৃতি
এয়া তেওঁলোকে ইতিমধ্যে শুকান আনি ওজাপালি সমাপ্ত কৰিলে। ধন্যবাদ। এয়া অনুষ্ঠানটিৰ শেষত তেওঁলোকে সেৱা লৈছে।